এতিয়া মই ফ্ৰিজৰ পৰা উলিয়াই আনিম মানে 1 ঘণ্টা ৰাখিছিলোঁ 1 ঘণ্টাৰ পাছতে এয়া দেখিছে একদম ৰেডি হৈ গৈছে ধৰিব পাৰিছেনে বাৰু কি বস্তু ক'ত ধৰিব পাৰিব জনাই দিছোঁ ৰ'ব আজি এমুঠি মচুৰ দাইলৰ পৰা বনালোঁ এটা অতি উপযোগী বস্তু আৰু এয়া দেখিলেনে বহুত দিনৰ কাৰণে মই এতিয়া ষ্ট'ৰ কৰিও ৰাখিব পাৰিম মাত্ৰ এবাৰ বনাই ৰাখক আৰু বহুত দিন ব্যৱহাৰ কৰিব পাৰে গৰমৰ দিনৰ বাবে অতি উপযোগী পাকঘৰৰ পৰা মই এমুঠি মচুৰ দাইল লৈ আহিলোঁ আৰু যিটো বস্তু বনাম প্ৰতিটো বস্তুৰ কাৰণে কিন্তু আপোনাৰ পাকঘৰৰ পৰাই সামগ্ৰীৰ প্ৰয়োজন হ'ব একেবাৰে সহজ পদ্ধতিত আজি আপোনালোকক মই ৰেমেডিটো শ্বেয়াৰ কৰিম প্ৰতিবাৰে গৰম আহিলে মই বনাওঁৱেই আৰু মচুৰ দাইলখিনি প্ৰথমতে খুব ভালদৰে ধুই ল'ম এয়া পানী দি পেলাই মই খুব ভালদৰে ধুই ল'ম আৰু ধুই লোৱাৰ পাছতে কোমলাই ৰাখিম মচুৰ দাইলখিনি কোমল হ'বলৈ দিম আৰু কোমল হ'বলৈ দিয়াৰ পাছতে মিক্সাৰ এটা মই জাৰ লৈছোঁ ইয়াতে এয়া দেখিছেনে কোমলি যোৱাৰ পাছতে মচুৰ দাইলখিনি মই দি দিছোঁ আৰু ইয়াৰ লগত মই প্ৰায় 3 চামুচমান হালধি গুড়ি দিছোঁ আৰু শেষত অকণমান কেঁচা গাখীৰ দি দিছোঁ আৰু এতিয়া গোটেইকেইটা বস্তু ভালদৰে মিক্সাৰত পিচি ল'ম আৰু এয়া দেখিছে খুব ধুনীয়াকৈ আমাৰ পেষ্টটো তৈয়াৰ হৈ গ'ল আজি মই বনাম মচুৰ দাইলৰ চাবোন আৰু মচুৰ দাইলৰ চাবোন বনাবৰ কাৰণে আমাক লাগিব 24 আৰু 24খিনি দেখিছে এইদৰে মই পনীৰৰ টুকুৰাৰ দৰে কাটি লৈছোঁ আৰু এই 24 টুকুৰা হৈছে গ্লিচাৰিনযুক্ত 24 হয় আৰু গৰমৰ বাবে অতি উপযোগী হ'ব মচুৰ দাইলৰ চাবোন আপোনালোকে খুব সহজ পদ্ধতিতে এইদৰে ঘৰতে প্ৰস্তুত কৰিব পাৰে আৰু এই 24খিনি মই ডবল বইলাৰ পদ্ধতিত গলাই ল'ম আৰু ইয়াৰ কাৰণে এইটো দেখিছে এটা চচত অকণমান মই পানী লৈছোঁ আৰু ইয়াৰ ওপৰতে এই 24ৰ পাতিটো দি দিছোঁ এতিয়া আমি গলাই ল'ম খুব সোনকালে এই 24খিনি গলি যাব ইয়াত দেখিছে অলপ অলপ গলি গৈছে আৰু সম্পূৰ্ণ যেতিয়া গলি যাব সম্পূৰ্ণ গলি যোৱাৰ পিছতে মই এই বেলেগ এটা চচতে গোটেইখিনি সামগ্ৰী মিহলাম যিহেতু মোৰ আগৰ বাতিটো অকণমান সৰু আছিলে মিক্স কৰিবলৈ এই চচটোতে মই দি লৈছোঁ প্ৰথমতে 24খিনি দিলোঁ এয়া গলি গ'ল ধুনীয়াকৈ আৰু ইয়াৰ পিছতে এইটো যিটো পেষ্ট বনাই ৰাখিছিলোঁ মচুৰ দাইল হালধি আৰু কেঁচা গাখীৰৰ পেষ্টটো ইয়াৰ লগত মিক্স কৰি দিলোঁ এতিয়া যিহেতু গৰম গতিকে মই বেলেগকৈ তেল ব্যৱহাৰ নকৰোঁ যিহেতু মোৰ 24 টুকুৰা গ্লিচাৰিনযুক্ত হয় ইয়াতে তেল আছে 24 টুকুৰাত কিন্তু আপোনাৰ স্কিনখন যদি বেছি শুকান হয় তেতিয়া ইয়াৰ লগত আপোনালোকে 3T এচেঞ্চিয়েল অইল ব্যৱহাৰ কৰিব পাৰে মই ব্যৱহাৰ কৰা নাই বেলেগ কোনো ধৰণৰ অইল ব্যৱহাৰ কৰা নাই যিহেতু গৰমৰ দিন হয় আৰু এইটোৱে খুব ধুনীয়াকৈ মিক্স কৰি লৈছোঁ গোটেইকেইটা বস্তু তাৰপিছতে এখন মই চিলিকন মোল্ড লৈছোঁ ইয়াতে মই ঢালি দিছোঁ এই পেষ্টটো আৰু ঢালি দিয়াৰ পিছতে ফ্ৰিজত ৰাখিব লাগিব আৰু ফ্ৰিজত ৰখাৰ পিছতে খুব সোনকালেই আপোনাৰ চাবোন টুকুৰা প্ৰস্তুত হৈ যাব মই 1 ঘণ্টা ৰখাৰ পিছতে খুব সুন্দৰকৈ মোৰ চাবোন প্ৰস্তুত হৈ গ'ল ইয়াত দেখিলেনে মচুৰ দাইলৰ চাবোন বহুত বেছি মিহিকৈ আমি মচুৰ দাইলখিনি পিছা নাছিলোঁ আৰু ওপৰত দেখিছেনে দেখাতে ক'ব নহয়নে বাৰু মচুৰ দাইলৰ চাবোন বুলি আৰু আপোনাৰ ছালৰ বাবে অত্যন্ত উপযোগী গৰমত আপোনালোকে ফেচ ৱাছ কিনাতকৈ এইদৰে আপোনালোকে মচুৰ দাইলৰ চাবোন প্ৰস্তুত কৰি মুখখন ধুবচোন দেখিব ছালৰ উজ্জ্বলতা দুগুণ বৃদ্ধি পাব কেনেকুৱা লাগিলে আজি ভিডিঅ'টো কমেণ্ট কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ